পথাৰত গৈ চুলিৰ যত্ন ললো এইটো বাৰু কেনেকুৱা ধৰণৰ কথা হাই এভৰিৱান গুড মৰ্নিং ওয়েলকাম বেক টু মাই মিনি ব্লগ গাঁৱৰে মানুহ এঘৰত মা কালি ধান দাব গৈছিলে আৰু আহোতে মই কলো জেতুকা লৈ আহিবলৈ বুলি কিন্তু মানুহ ঘৰে জেতুকা ডাল হৈতে কাটি দিলে আৰু এতিয়া ঘৰত কোনো নাই মাও গল ধান দাবলৈ আৰু মই আৰু মোৰ কাষৰ ঘৰৰ ভাইটিটো মিলি দুইটাই জেতুকা চিঙিলো আই হৈ দেহি টিংটোৰ হৈতে মানুহটো মিলি পৰিছে জেতুকা বিলাক চিঙি লৈ মিলি এতিয়া আহিলো আমলখি তললৈ দুটামান আমলখি লৈ যাবলৈ আৰু যদি আমলখি চুলিত হনা হয় তেতিয়াহ'লে চুলি বিলাক সোনকালে হেনো নপকে মই দুটামান বিচাৰিলো সি দুটামান বিচাৰিলে লগতে সি দলি মাৰি কেটামান পাৰিলে তাৰ আৰু অলপ আমলখি পাৰিবলৈ মন আছিলে মই কলো আজিলৈ হ'ব পিছত আকৌ আহি পাৰিমহি বেচেৰা তাকো এৰি থৈ গল মাকে পথাৰলৈ গল ধান দাবলৈ আৰু মোকো এৰি থৈ গল মায়ে ধান দাবলৈ বুলি আমাৰ দুইটাকে ঘৰত ৰাখি থৈ গৈছিলে ঘৰখন চাবলৈ কাৰণে আৰু আমি পিট পিটাই অলৈ তলৈ ঘূৰি ফুৰিছো আহোতে সি আমলখি তলত চাবিটোকে পেলাই থৈ আহিলে গতিকে তাক আকৌ পঠালো চাবিটো আনগৈ ইয়াত আছে জেতুকা আমলখি জবা ফুল আৰু কণী ঘৰত মোৰ চুলিখিনিত জেতুকা লগাই দিবলৈ কোনো নাই সেইকাৰণে মই গলো পথাৰলৈ আৰু মায়ে মোক পথাৰত